সাবস্ক্ৰাইব কৰক সমৰ কলিতা চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ' পাবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ মোবাইলটো খুব শ্ল' হয় নেকি বা কেতিয়াবা হেং হয় নেকি? যদি আপোনালোকৰ মোবাইলটো শ্ল' তেনেহ'লে এই ভিডিঅ'টো আপোনালোক শেষলৈ চাওক। আপোনালোকক মই যিকোনো এপ এটা অ'পেন কৰি দেখুৱাইছোঁ। ইউটিউবটো ধৰি লওক, এইটো অ'পেন কৰিলোঁ নহয়। এয়া যিটো ইয়াৰ এনিমেশ্যন হৈ আছে, তাৰ কাৰণে আমাৰ মোবাইলটো খুব শ্ল' হৈ আছে। বেক কৰিছোঁ, বেকে হ'ব নোখোজে, দেখিছে? চাওক, ছাপ'জ আমি MX প্লেয়াৰটো আমি অ'পেন কৰিলোঁ। এয়া চাওক, এইটো যোনটো এনিমেশ্যন, সেই এনিমেশ্যনটো যদি আমি অফ কৰি দিব পাৰোঁ তেনেহ'লে আমাৰ মোবাইলটো স্পীড হৈ যাব। গতিকে আমি এনিমেশ্যনটো কেনেকৈ অফ কৰিম? কৰিবৰ বাবে আমি পোনপ্ৰথমে যাব লাগিব ছেটিঙত। আমি ছেটিঙত গ'লোঁ। এতিয়া তলত আহিব লাগিব এবাউটত। এয়া এবাউট, আমি এবাউটত এবাৰ ক্লিক কৰি দিছোঁ। এতিয়া আহিব লাগিব ছিষ্টেম আপডেট। তাৰপিছত আহিব লাগিব বিল্ড নাম্বাৰ, এইটো ছেকেণ্ড অপশ্যনটো আছে, এইটো বিল্ড নাম্বাৰ। বিল্ড নাম্বাৰ অহাৰ পিছত আমি বিল্ড নাম্বাৰ এনেকৈ আমি মোটামুটি 10 টাইম এনেকৈ ক্লিক কৰিব লাগিব। 10 বাৰমান এনেকৈ আমি ক্লিক কৰি দিলে আমাৰ এটা ডেভেলপাৰ অপশ্যন বুলি ছেটিং ক্ৰেডিট হ'ব, আৰু তাৰপিছত আমি তাতে যাব লাগিব। এতিয়া এনেকৈ 10 বাৰমান ক্লিক কৰি দিয়াৰ পিছত আমি এবাৰ বেক কৰিব লাগিব, আৰু এবাৰ বেক কৰিব লাগিব। এতিয়া চাওক, এইটো ডেভেলপাৰ অপশ্যন, এইটো আমাৰ ক্ৰেডিট হৈ গৈছে। এতিয়া আমি ইয়াত ক্লিক কৰিব লাগিব। এতিয়া আমি তলত আহিব লাগিব। এতিয়া চাওক, উইণ্ড'জ এনিমেশ্যন চেট, এইটো আমি অফ কৰি দিব লাগিব। এইটো আমি অফ কৰি দিছোঁ। এইটোও আমি অফ কৰি দিব লাগিব, আৰু তলৰটো আমি অফ কৰি দিব লাগিব। চাওক, আমি তিনিটাই অফ কৰি দিছোঁ, এনিমেশ্যন অফ কৰি দিছোঁ। 2x আছিলতো, আপোনালোকৰ 2x থাকিব পাৰে, 1x থাকিব পাৰে, 5x থাকিব পাৰে। আমি গতিকে অফ কৰি দিলে হ'ল। তিনিটা অফ কৰি দিছোঁ। এতিয়া চাওক, মোবাইলটো স্পীড হৈ গৈছে। এতিয়া চাওক, এতিয়া আপোনালোকক মই MX প্লেয়াৰটো অন কৰি দেখুৱাই আছোঁ। এইটো চাওক, এইটো যোনটো এনিমেশ্যন, এইটো অফ হৈ গৈছে। গতিকে এইটো সোনকালে অন হৈ গ'ল। চ' আপোনালোকে এনেকৈ এনিমেশ্যনটো অফ কৰি দিলে মোবাইলটো আপোনালোকৰ স্পীড হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।